ওপৰ যি দানা সিজাওঁতে আমি লগত সিজাই দিওঁ। আৰু এইখিনি হ'ল সৰু পোৱালিকেইটাৰ কাৰণে দানা। আৰু এইখিনি হ'ল তুঁহ, এইখিনি অলপ মিহি তুঁহ, সৰু 3জনীক দিওঁ। আৰু এইখিনি হ'ল অকণমান ফলীয়া তুঁহ, এইখিনি ডাঙৰ মাকজনীক দিওঁ। আৰু এইখিনি তুঁহ আমি পাওঁতে কিনি গোটাই লওঁ, তেতিয়া অসুবিধা নহয়। আৰু আমাৰ ইয়াত টিং 50 টকা, আপোনালোকৰ তাত কেনেকৈ লয়। এইবোৰ বস্তাবোৰ কিন্তু দানা অনা বস্তা হয়, এইবোৰতে তুঁহবোৰ সোমাই থৈ দিছোঁ। আৰু এইখিনি হ'ল ডাঙৰ গোটেই 4টাকৈ দিওঁ এইখিনি দানা, সেনাই দিওঁ। পিক ফিট নাম।